হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আৰু এয়া চাওকচোন, ভাটিবেলাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মানে যাম আজি মাখি বাহাৰ সভা, আৰু মা আৰু খুৰীমা তাৰে আগে আগে মাছ ধৰি আছে। আপোনালোককো দেখুৱালোঁ অকণমান। সভা চাবলৈ মানে মাখি বাহাৰ সভা চলি আছে, আৰু সভা চাবলৈ টেম্পুত আহিছোঁ। গতিকে ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই আৰু এয়া চাওকচোন, মানুহৰ ভিৰ, বহুত মানুহ আচলতে, আৰু বহুত জাম, গাড়ী জাম চাওকচোন। আৰু বুলিয়ে গ'লোঁ আধা ৰাস্তাৰ পৰা আমি, আৰু বাবুক দেউতাকে লৈ আছে। আৰু মেইন গেটখন পালোঁ আমি, এইখন মেইন গেট। ইয়াৰ পৰা অলপ বুলিব লাগিব আৰু ওপৰত লিখাই আছে মাখি বাহাৰ সভা মহোৎসৱ বুলি। আৰু ইয়াত বুলি যাই আহিছোঁ আমি। আৰু মাখি বাহাৰ সভাত বহুত মানুহ হয়, আৰু বহুত দোকান পোহাৰো আহে। আপোনালোকে যিখিনি ওচৰৰ জামৰ মাজত আহি পালোঁ সভা। মানুহ চাওকচোন গাইছ। পিছত আগতে আহা না আগতে আহা আৰু চাই আহা মানুহ ভিৰ লাহে চাবা কিন্তু তুমি যাই থাকা লাহে গাড়ীখনত উঠিব পাই তাৰ কি ফূৰ্তি চাওকচোন। আৰু দেউতাকেও তাক উঠাইহে চাইছে। মই ভয়তে কৈ আছোঁ নালাগে বুলি বাৰ তথাপিতো উঠিছে। আৰু চাওকচোন তাৰ ফূৰ্তি। বাবু এওলা চা, হাই দিয়া হাই দিয়া। এইটো হৈছে মন্দিৰ ভাগ, য'ত মেইন মন্দিৰৰ পূজা হয়। আহি সভাৰ খনত যাব লাগে, আমি ইফালেহে আহিলোঁ। চাওকচোন গাইছ। আৰু এইটো হৈছে মন্দিৰটো, আৰু ইয়াত বহুত ধৰণৰ বস্তু পায়, মানে কাঁহৰ হওক বা কাঁহৰ পিতলৰ বা গামোচা, যি লাগে আৰু চব বস্তুৱে পায় এইখন সভাত। আৰু এয়া চাওকচোন কাপোৰ বিকি আছে, আৰু এয়া জুচ। গতিকে বলক যাওঁ সভাৰ ভিতৰলৈ। আৰু স্ক্ৰীনখন চাই ধৰিব পাৰিছে নিশ্চয় কিমান মানুহৰ ভিৰ। আচলতে CC কেমেৰা লগাই থৈছে। আৰু মাই বোলে কাপোৰৰ দোকানত যায়, মানে বিছনা চাদৰ কিনে, গতিকে ডাইৰেক্ট কাপোৰৰ দোকানত। আৰু এইফালে কাপোৰৰ দোকান, বাবুৰ কাৰণে কাপোৰ একযোৰা ল'লোঁ। এইফালে হৈছে মীনা বজাৰ আৰু বাকচৰ দোকান। আৰু বাকচৰ দোকান দেখি ক'লে বাকচ এটা লওঁ ব'লা, ময়ো ক'লোঁ ব'লা। বাকচৰ দোকান লৈছোঁ আমি, বাকচ কিনি আছে কৈ দিয়া। মানুহ আজি বহুত মানুহ, গতিকে ভিডিঅ' ইমান কৰিব পৰা নাই। বাকচ ধৰি আছে আৰু বাকচৰ দোকানতে দাম দৰ খেলি থাকোঁতে বহুত দেৰি হৈ গ'ল। মানে মামাক লগ পালোঁ, মামাও এটা বাকচ ল'লে, একেলগে দুটা ল'লোঁ। ফাইনেলি সভা চালোঁ দিয়ক, আৰু বাকচ দাঙি অৱস্থা বয়া। সেইফালে আৰু মামাই বাকচ আনি আছে, সেইফালে খেলা বস্তুত ব্যস্ত। এইটো যে আনি আছে বাকচটো দাঙি আনি আছে। আৰু ই ৰিক্সাতে বাকচটো লৈ যাই আছোঁ। ডাঙৰ যিহেতুকে আমি তিনিওটায়ে ই ৰিক্সাতে আনিলোঁ বাকচ। হেল্ল' গাইজ, কালি মাখি বাহাৰ সভাৰ পৰা আহি ভিডিঅ' নকৰিলোঁ। ৰাতি হ'ল বহুত, বাকচ চাকচ আনি অৱস্থা বয়া। আৰু ৰাতিৰ পৰা বাবু আৰু মোৰ অসুখ হ'ল, সিয়াৰ জ্বৰ আৰু মোৰো জ্বৰ দুটাৰে। শুই 12:30 বজাতে শুই উঠিছোঁ দুটায়ে। জ্বৰ ভাল পাইছ না এতিয়া? পেৰাচিটামল খুৱাই দিছোঁ তাক, ভাল পাইছে জ্বৰ অলপমান। আৰু মোৰো গাটো মাতটো ধৰিব পাৰিছে আপোনালোকে, মাতটো একদম বেয়া হৈ আছে জ্বৰ দুটাৰে। গা চা ধুই ভাত খালোঁ, ভাত খাই এতিয়া অলপমান বহি আছোঁ আৰু লগত।
আৰু বোলে মাথাটো বিষ হৈছে অলপমান এইটো তো মাথাটো অলপ মালিচ কৰি দিছোঁ মোৰো বেয়া তিনিওটাৰে গাটো বেয়া আচলতে তো লগ পাইছোঁ ৰ'ব কি আমি ইয়াতে বাকচতে বহি আছোঁ কালিৰ পৰা হয় না ইয়াতে আঙুৰ দিছোঁ খাইছোঁ তো পিছদিনা ৰাতি মোৰ গাটো বেয়া হোৱাৰ কাৰণে এওঁ আৰু মায়ে ৰুটি পুৰি আছে মানে ৰুটি আৰু মাংস খালোঁ ৰাতি মোৰ গাটো বেয়া আৰু বাবুৰো জ্বৰ কাৰণে এওঁ ক'লে ময়ে বনাওঁ দিয়া আৰু মায়েও বনাব যোগাৰ কৰি জ্বৰটো এতিয়া অলপমান কমছি কিন্তু তাৰ আছে জ্বৰ গাটো বহুত বেয়া গতিকে মা আৰু এওঁয়ে ৰুটি আৰু মাংস বনাই আছে তো পুৱা লগ পাই আছোঁ কালি হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে আৰু কালি ভিডিঅ'টোত বহুত ৰাতি আচলতে গাটো বহুত বেয়া হৈছিল কিন্তু আজি অলপ ভাল পাইছোঁ আৰু বজাৰত যাব আছোঁ আৰু মই বজাৰ কৰিব বাকী বাৰ সবাৰ পৰা এইযোৰা এখন আনিছোঁ এইযোৰা আৰু কিবা কিবি আনিছোঁ দেখাম ৰ'ব লাহে লাহে আৰু তাৰো গাটো অলপ ভাল পাইছে ৰাতিত চেকিন আৰু তাত বহি আছে মাৰ লগত দেখাওঁ ৰ'ব সেইটো যা ভাল পাইছা কিমান কি খাইছা কৈ দিয়া চতত খাইছা ঔষধ খাইছা না সি ঔষধ খাব মস্ত ভাল পায় কাহৰ ঔষধ খুজিয়ে থাকে আমাক আৰু মাৰো অসুখ হৈ আছে দাঁতৰ বিষ মাক লগি ঔষধ আনিম আৰু ময়ো মোৰো দেখাই আহিম আৰু বজাৰো কৰিব লগা আছে থাকোঁতে অলপ বজাৰ কৰি লওঁ তো বলক বজাৰত লগ পাইছোঁ বাকী বাৰ পৰা বিশ্বনাথ চাদৰ দোকান আনিছিলোঁ 200 টকা কৰি এই এখন আৰু এখন ডাবুল বেডশ্বীট কিন্তু মায়ে ভাবিছিল হিয়াৰ বুলি কটনৰ বুলি কিন্তু কটনৰ নহয় এচি কটন বুলি কৈছে মিক্স আছে মানে কটনৰ বুলি কৈছিল কিন্তু আমি ঘৰত গম পালে এচি কটন লছ খালোঁ আৰু বেলেগ একো নাই বজাৰ কৰি ল'লোঁ বজাৰ কৰি অৱস্থা বেয়া গৰম বহুত এইফালে ফুল লৈ আছে বেজা মনা দেখাই আছোঁ ৰ'ব ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো অন্য এটা ভিডিঅ' অতি সোনকালে লগ পাম টাটা বাই বাই